বৰ্তমান আমাৰ স্বাস্থ্য ব্যৱস্থাৰ যি অৱস্থা সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিব লৈছোঁ। যদিও আমাৰ স্বাস্থ্য ব্যৱস্থা আমাৰ চৰকাৰৰ সকলো পদক্ষেপৰ ওপৰত আমাৰ পূৰ্ণ সহযোগিতা আৰু বিশ্বাস দুয়োটাই আছে, আমি এইখিনি কৰি আছোঁ আৰু আগৰ দিনলৈ কৰি যাম। কিন্তু গোটেই পৃথিৱীৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পৰিৱেশটো কেনেকুৱা সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিব লৈছোঁ। WHO ৰিপৰ্ট মতে 1000 মানুহৰ অন্তৰালত এজন ডক্টৰৰ প্ৰয়োজন, কিন্তু আজিৰ ডেটত আমাৰ ভাৰতবৰ্ষত 11,000 মানুহৰ অন্তৰালত এজন ডক্টৰ আছে। আমি জানো আমাৰ ভাৰত আবাদীৰ ক্ষেত্ৰত অৰ্থাৎ পপুলেশ্যনৰ ক্ষেত্ৰত আমাৰ পৃথিৱীৰ ভিতৰত আমি দ্বিতীয় স্থান অধিকাৰ কৰি আছোঁ। চাইনা আমাৰ পৰা মাত্ৰ হয়তো 5 কোটি বা অলপ সংখ্যক মানুহ বেছি, আমি দ্বিতীয় স্থানত আছোঁ। গতিকে WHO তথ্যই কয় যে আমাৰ ভাৰতৰ ভিতৰত আমি 112 নম্বৰ স্থান অধিকাৰ কৰি আছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত। আৰু এতিয়া যিটো মহামাৰী চলি আছে গোটেই পৃথিৱীত, কৰোনা ভাইৰাছে যিটো সন্ত্ৰাসৰ সৃষ্টি কৰিছে, সেই সম্পৰ্কে ফেব্ৰুৱাৰী মাহতে গোটেই পৃথিৱীলৈকে এটা WHO মেছেজ পঠাই দিছিলে যে মহামাৰীৰ ক্ষেত্ৰত যিখিনি বস্তু প্ৰয়োজন, অৰ্থাৎ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট PPE, সেইখিনি বস্তু 40% বঢ়াবৰ কাৰণে গোটেই পৃথিৱীত এলাৰ্ট জাৰি কৰি দিছিলে। কিন্তু তেতিয়া আমি বা আমাৰ চৰকাৰী ব্যৱস্থাই ইমান গুৰুত্ব দিয়া নাছিলে এই বস্তুটোৰ ওপৰত। আমাৰ প্ৰথম কৰোনাৰ কেছ ধৰা পৰিছিলে হয়তো 30 জানুৱাৰীতে। 30 জানুৱাৰীত কৰোনাৰ কেছ ধৰা পৰাৰ লগে লগে 31 তাৰিখে গভমেণ্টে টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্ট মতে মই বস্তুটো কৈ আছোঁ, আৰু 31 তাৰিখে লগে লগে যিটো PPPৰ যিটো এক্সপৰ্ট আছিলে সেইটো বন্ধ কৰি দিছে গভমেণ্টে। বন্ধ কৰাৰ পিছত আকৌ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আকৌ খুলি দিছে। খুলি দিয়াৰ কাৰণে বহুতখিনি বস্তু এক্সপৰ্ট হৈ গ'ল। তেতিয়া আকৌ টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্ট মতে আকৌ 19 তাৰিখে অৰ্থাৎ 19 ফেব্ৰুৱাৰী তাৰিখে আকৌ এক্সপৰ্ট বন্ধ কৰিছে। কিন্তু যদি তেতিয়া নুখুলি পেলাই তেতিয়া ফেব্ৰুৱাৰী যিটো প্ৰথম সপ্তাহত খুলি দিছিলে সেইটো যদি নকৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো 19 তাৰিখলৈকে বহুতখিনি বস্তু এক্সপৰ্ট হৈ গ'ল, তেতিয়াহ'লে হয়তো আজিৰ যিটো শ্বৰ্টেজ হৈছে ইণ্ডিয়াত সেইটো নহ'লহেঁতেন। গতিকে এনে আমাৰ স্বাস্থ্যৰ অৱস্থা যিটো WHO ৰেংকত হওক গোটেই পৃথিৱীৰ ক্ষেত্ৰত আমি যেনেকুৱা পজিশ্যনত আছোঁ, এতিয়া যিটো মহামাৰী হৈছে সেইটো মহামাৰীৰ ক্ষেত্ৰত এতিয়া মানিছোঁ আমাৰ যেতিয়া বেমাৰ হ'ব ডক্টৰ লাগিব আমাক হেল্প কৰিবৰ কাৰণে বা আমাৰ চিকিৎসা কৰিবৰ কাৰণে। কিন্তু এইখিনি সময়ত ডক্টৰক যদি এইটো বেমাৰৰ পৰা নিজে বাচি থাকিবৰ কাৰণে যিটো প্ৰটেকশ্যন ব্যৱস্থা সেইখিনি বস্তু যদি ডক্টৰক যোগান দিয়া নহয়, তেতিয়াহ'লে ডক্টৰে এজন কৰোনা সংক্ৰামিত লোকৰ গাত হাত দিয়াটোৱে তেওঁলোকে ভয় কৰিব। জাষ্ট 3-4 দিনৰ ৰিপৰ্ট মই 2-3টা ডক্টৰৰ ৰিপৰ্ট মই কৈছোঁ। ৰাম মনোহৰ লোহিয়া মেডিকেল ইনষ্টিটিউট লক্ষ্ণৌৰ এজন নাৰ্ছে তেখেতে কোৱা মতে তেখেত নিজে UP মেডিকেল নাৰ্ছ এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছে। তেখেত নিজে কৈছে যে গভমেণ্টে আমাক এইখিনি যিটো পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট আমাক দিয়াই নাই। আমি এইখিনি প্ৰটেক্ট নোহোৱাকৈ আমি এটা কৰোনা সংক্ৰমিত লোকৰ গাত কেনেকৈ হাত দিম? সেইখিনি আমি কেনেকৈ কৰিব পাৰোঁ? আৰু আমাক জোৰ জবস্তি প্ৰেছাৰাইজ কৰি আছে সেইখিনি কৰিবৰ কাৰণে, আমি কেনেকৈ কৰিম সেইখিনি? গতিকে আৰু এতিয়া যদি সেইখিনি বস্তু বাহিৰত ওলোৱাৰ লগে লগে আকৌ ডক্টৰসকলৰ ওপৰত আকৌ কিবা প্ৰশাসনীয় ব্যৱস্থাও লৈ আছে, যিটো তেখেতসকলে ইতিমধ্যে ফেচবুকত দিছে। পাটনা মেডিকেল এছ'চিয়েশ্যনৰ এজন ডক্টৰনীয়ে ফেচবুকত দি পেলাই আকৌ তেওঁক জবৰদস্তি এইখিনি ডিলিট কৰা হ'ল। এইখিনি টাইমছ অফ ইণ্ডিয়াই এইখিনি ধুনীয়াকৈ লিখিছে, আপোনালোকে টাইমছ অফ ইণ্ডিয়াৰ ৱেবছাইটত বস্তুখিনি পঢ়িব পাৰে। গতিকে এতিয়া কথা হ'ল আৰু টাইমছ অফ ইণ্ডিয়াৰ আৰু এটা ৰিপৰ্ট দিছে যে 25 মাৰ্চলৈকে এতিয়া যিখিনি আমাৰ সংক্ৰমিত লোক হৈছে 25 মাৰ্চলৈকে মাত্ৰ আমাৰ 24,254জন মানুহে পৰীক্ষা হৈছিলে। যিটো টেষ্টিং কিট, কৰোনাৰ যিটো টেষ্টিং কিট, তাতো বহুত শ্বৰ্টেজ। ইমানখিনি টেষ্টিং কিটেই নাই যে আমাৰ মানুহখিনিক ভালকৈ সুস্থভাৱে পৰীক্ষা কৰিবৰ কাৰণে।
গতিকে এইখিনি বস্তু এতিয়া গভৰ্ণমেণ্টে যোৱাকালি এটা ৰিপৰ্টত কৈছে যে আমি সপ্তাহত কমচে কম ৭৫,০০০ মানুহক টেষ্ট কৰিব পাৰিম। যদি সপ্তাহত ৭৫,০০০ মানুহৰ টেষ্ট কৰাৰ যিটো ক্ষমতা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আছেই, তেতিয়াহ'লে সেইখিনি এতিয়ালৈকে কৰা হোৱা নাই আৰু সেইটো এটা প্ৰশ্নৰ বিষয়। যিকেই নহওক, গতিকে এতিয়া গোটেই যিটো WHO ৰিপৰ্টেই হওক বা গোটেই আমাৰ ইণ্ডিয়াৰ যিটো স্বাস্থ্য ব্যৱস্থাই হওক, এইখিনি ক্ষেত্ৰত ইমান ডাঙৰ মহামাৰী এটাৰ লগত যুদ্ধ কৰিবৰ কাৰণে প্ৰয়োজনীয় যিখিনি হাতিয়াৰ সেইখিনিৰ বহুত অভাৱ, বহুত শ্বৰ্টেজ হৈছে। যদিও চৰকাৰে কৈ আছে খুব সোনকালে এইখিনি পূৰণ কৰা হ'ব। এতিয়া কথা হ'ল, যদি আমি তেনেকুৱা বেমাৰত আক্ৰান্ত হৈ যাওঁ, তেতিয়াহ'লে সেইটোৰ পিছৰ অৱস্থা কি হ'ব, ইমানখিনি শ্বৰ্টেজৰ মাজত সেইখিনি আপোনালোকে এটা সহজেই অনুমান কৰিব পাৰিব। এতিয়া কথা হ'ল, আমি ইয়াৰ পৰা বাচি থাকিবৰ চবতকৈ উত্তম উপায় এটাই, সেইটো হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং। যিটো আমি এতিয়া সামাজিক দূৰত্ব বজাই ৰাখি আছোঁ, সেইটো হ'ল উত্তম উপায়। গতিকে এই সামাজিক দূৰত্ব বজাই ৰাখি আমি এই ৰোগটো আমাৰ যিটো চেইন ছিষ্টেম এজনৰ গাৰ পৰা আন এজনলৈ বিয়পে, সেই বস্তুটো আমি খুব ধুনীয়াকৈ এইটো ৰোধ কৰিব পাৰোঁ। গতিকে মোৰ এটা আহ্বান, যিহেতু আমি ভাৰতবৰ্ষত আমাৰ জনসংখ্যা অতি বেছি, গতিকে ইমান জনসংখ্যাৰ মাজত আমি চবেই নিজে নিজে ডক্টৰৰ পৰা ট্ৰিটমেণ্ট পোৱাটো এনেকুৱা মহামাৰীৰ মাজত এইটো এটা অকল্পনীয় অৱস্থা। গতিকে এইটো বেমাৰ যাতে আমাৰ নহয়, তাৰ কাৰণে চৰকাৰে যিখিনি আমাক গাইডলাইন দিছে, যিখিনি আমাক লকডাউন কৰিছে, আমি চবেই নিজে নিজে সেইখিনি বস্তু পালন কৰা অত্যন্ত প্ৰয়োজনীয়। অন্যথা ইয়াৰ এটা ভয়াৱহ পৰিণতি হ'ব, যিটো মই আপুনি কোনেও এইটো এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই। ইটালীয়ে পৃথিৱীৰ ভিতৰত নাম্বাৰ 2ত আহে সিহঁতৰ মেডিকেল ব্যৱস্থাটো, সিহঁতৰ স্বাস্থ্য ব্যৱস্থাটো। তথাপিও যোৱা পৰহি ইটালীৰ পৰা এদিনতে প্ৰায় 9 মানুহ মৰা বুলি চৰকাৰীভাৱে ঘোষণা কৰিছে। আপুনি ভাবক, যদি আমাৰ এইটো মহামাৰী হৈ যায়, অভাৰঅল 130 কোটিৰ দেহে আমি মাত্ৰ এতিয়ালৈকে 24,254 জন মানুহ যোৱা 25 মাৰ্চলৈকে আমি মাত্ৰ পৰীক্ষা কৰা হ'ল। বাকী মানুহ পৰীক্ষা কৰাৰ বাকী আছেই। গতিকে যিটো হাৰত এতিয়া হৈছে, আমি যদি 2%, 3% মানুহো এইটাত সংক্ৰামিত হওঁ, তেতিয়ালৈকে অহা 5 তাৰিখ 10 তাৰিখলৈকে ইয়াৰ সংখ্যা কিমান বাঢ়িব, এইটো আপোনালোকে সহজে অনুমান কৰিব পাৰিব। গতিকে মোৰ এটা বিশ্বাস, এইখিনি বস্তু আপোনালোকে চবেই জানিব লাগে। আৰু এইটো সময় আতংকিত হোৱাৰ সময় নহয়, এইটো সময় হ'ল আমি তথ্যখিনি ভালকৈ জানিব লাগিব। আমাৰ যিখিনি ব্যৱস্থা আছে, সেইখিনি ব্যৱস্থা আমাৰ কাৰণে কিমান উপযোগী হ'ব যদি আমি এই মহামাৰীত আক্ৰান্ত হৈ যাওঁ, সেইখিনি বস্তু আমি জানিব লাগিব। আমি খালি অকল চৰকাৰ বা বিভিন্ন ব্যৱস্থাক দোষিলে নহ'ব, আমি নিজৰ প্ৰটেকশ্যন এতিয়া নিজে ল'ব লাগিব। মই এতিয়া আৰু এটা কথা চাওক, ভেণ্টিলেটৰৰ যিটো ব্যৱস্থা, এইটো গোটেই ভাৰতবৰ্ষত মাত্ৰ 50,000 আছে, যিটো চৰকাৰী হিচাপ। বিভিন্নজনে তথ্য অলপ কম বেছি পৰিমাণে কয়, 60, 70, 1 লাখলৈকে আছে বুলি কয়, কিন্তু চৰকাৰী তথ্যমতে মাত্ৰ 50,000 ভেণ্টিলেটৰ আছে। গতিকে এই 50,000 এতিয়া গভৰ্ণমেণ্টে, এতিয়া WHO যোৱাকালিয়ে ইণ্ডিয়াক আৰু এটা ভাৰতবৰ্ষক আৰু এটা হেৰি কৰিছে যে কমচে কম 10 লাখ ভেণ্টিলেটৰ আপোনালোকে যোগাৰ কৰক। আপুনি চাওক, এইখিনি সময়ত এইখিনি ভেণ্টিলেটৰ যোগাৰ কৰোঁতে কিমান প্ৰয়োজন হ'ব বস্তুখিনি। এতিয়া আমি টাইমছ অফ ইণ্ডিয়াই কোৱা মতে গভৰ্ণমেণ্টে 70,000 আৰু নতুনকৈ ভেণ্টিলেটৰৰ অৰ্ডাৰ দিছে বনাবৰ কাৰণে। কিন্তু সেইখিনি বস্তু বনাবৰ কাৰণে যিখিনি ইকুইপমেণ্ট, সেইখিনি গোটেই ফ্ৰান্স, আমেৰিকা, জাপানৰ পৰা আহে, ইণ্ডিয়াত আহি পেলাই খালি বস্তুখিনি সংগঠিত কৰে, একেলগে বনাইহে। পাৰ্টছখিনি বাহিৰৰ পৰা আহে। আৰু এতিয়া যিটো লকডাউন অৱস্থা, বাহিৰৰ পৰা পাৰ্টছ অহাৰ কাৰণেও এটা বিৰাট ডাঙৰ এটা প্ৰত্যাহ্বানৰ পৰিণত হৈছে। গতিকে মই এটা বস্তু অনুৰোধ কৰিম যে যিহেতু বস্তুখিনি ইমান এটা ছিৰিয়াছ ব্যৱস্থালৈ গৈ আছে, এটা ছিৰিয়াছ এটা ইছ্যু হৈ গৈছে গোটেই পৃথিৱীত, গতিকে আমি এই লকডাউনৰ সময়ছোৱাত আমি নিজে নিজে বস্তুখিনি মানি আমি যাতে কোনো পধ্যেই এজনে আনজনৰ লগত কথা নাপাতি আমি নিজে নিজে লকডাউন হৈ থাকোঁ। নহ'লে যদি ইয়াৰ এটা ষ্টেজ 3 পৰ্যায়লৈ গুচি যায়, যদি ভাইৰাছটো আমি সংক্ৰামিত কৰি লওঁ নিজৰ ভিতৰত, তেতিয়াহ'লে ইয়াৰ পৰা আমাক কোনেও বচাব নোৱাৰে। ইটালীৰ নিচিনা দেশত 2টা মানুহক একেলগে ভেণ্টিলেটৰত সোমাব লগা হৈছিল, এজনৰ
70 বছৰ বয়স আৰু এজনৰ 30 বছৰ বয়স তেতিয়া ডক্টৰে গভৰ্ণমেণ্টক কল লৈছিলে যে আমি কাক বচাম এতিয়া তেতিয়া ডক্টৰে কৈছিল 30 বছৰৰ ল'ৰাটোক বচাওক 70 বছৰ তেওঁ যেতিয়া বয়স হৈ গ'ল গতিকে তেওঁক নালাগে আপুনি চাওক কেনেকুৱা দুখৰ বিষয় গতিকে এনেকুৱা অৱস্থা যদি আমি কিবা চিটুৱেশ্যনত পৰি যাওঁ আমাৰ কি অৱস্থা হ'ব গতিকে এইখিনি বস্তু মই আপোনালোকক কওঁ যাতে আমি লকডাউনৰ সময়ত খুব নিজে নিজে বস্তুখিনি মানি পেলাই এইখিনি বস্তুক আমি যাতে কোনো হেৰি নকৰোঁ আমি যাতে সহজভাৱে নলৈ পেলাই খুব ধুনীয়াকৈ এই ষ্টেজটোৰ পৰাই গোটেই বেমাৰটো আমি আঁতৰাই দিওঁ অসমৰ ব্যৱস্থা সুকীয়াকৈ বাৰু নকলোৱে গোটেই ভাৰতবৰ্ষৰ যিখিনি তথ্য টাইমছ অফ ইণ্ডিয়াই দিছে সেইখিনি ক'লোঁ অসমৰ তথ্যখিনি ফটককৈ এটা ষ্টেট ৱাইজ দিয়া নাই গতিকে মই সেই বস্তুটো আপোনালোকক জনালোঁ গতিকে এইখিনিয়ে আছিল কথা কোৱাৰ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ